Dear friends and students, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি চন্দ্ৰযান 3 গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবিলাক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পাৰে আলোচনা কৰোঁ আহক। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভাৰতে চন্দ্ৰযান 1 মিছন কেতিয়া আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2008 চনৰ 22 অক্টোবৰত। 2 নম্বৰ প্ৰশ্ন, ভাৰতে চন্দ্ৰযান 2 কেতিয়া আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2019 চনৰ 22 জুলাইত। 3 নম্বৰ প্ৰশ্ন, ভাৰতে চন্দ্ৰযান 3 মিছন কেতিয়া আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 14 জুলাই 2023 চনত। 4 নম্বৰ প্ৰশ্ন, ভাৰতে কেতিয়া প্ৰথম ৰকেট নিক্ষেপ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1963 চনৰ 21 নৱেম্বৰত। 5 নম্বৰ প্ৰশ্ন, ইছৰো ISRO ফুল ফৰ্ম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। 6 নম্বৰ প্ৰশ্ন, ইছৰো ISRO মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংগালোৰত। 7 নম্বৰ প্ৰশ্ন, বৰ্তমান ইছৰো ISRO অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে S সোমনাথ। 8 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা। 9 নম্বৰ প্ৰশ্ন, ইছৰো ISRO কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1969 চনৰ 15 আগষ্টত। 10 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3ৰ লেণ্ডাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিক্ৰম। 11 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3 ৰভাৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰজ্ঞান। 12 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3ত কিমান মডিউল আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3টা। 13 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3ৰ লেণ্ডাৰত কিমান থ্ৰটন ইঞ্জিন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4টা। 14 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3 কোন মেৰুত অৱতৰণ কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত। 15 নম্বৰ প্ৰশ্ন, কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে LVM-3M4। 16 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3ৰ বাবে মূল ৰকেট ইঞ্জিনটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে CE-20 ক্ৰায়জেনিক ইঞ্জিন। 17 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3ত কোনটো অংশ নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰবিটাৰ অংশটো নাই। 18 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3ৰ মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে P. ভিৰামিথিউভেল। 19 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 1ৰ উৎক্ষেপণৰ সময়ত ইছৰো ISRO অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে G. মাধৱন। 20 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 1ত ব্যৱহাৰ কৰা ৰকেটটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে PSLV XL C11। 21 নম্বৰ প্ৰশ্ন, চন্দ্ৰযান 3 মিছনত কিমান খৰচ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 615 কোটি টকা। 22 নম্বৰ প্ৰশ্ন, কোনখন মহাকাশ যানৰ সহায়ত প্ৰথমে মানৱ চন্দ্ৰত অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এপ'ল' 11। 23 নম্বৰ প্ৰশ্ন, চন্দ্ৰ বিষয়ে অধ্যয়নক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেলেন'লজি। 24 নম্বৰ প্ৰশ্ন, চন্দ্ৰৰ ব্যাস কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3475 কিলোমিটাৰ। 25 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ পৰা চন্দ্ৰ কিমান দূৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
3,84,400 কিলোমিটাৰ। 26 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ তুলনাত চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1/4। 27 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰকেট ওমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিতু কাৰিধাল। 28 আৰু অন্তিম প্ৰশ্ন, চন্দ্ৰৰ পৰা প্ৰতিফলিত পোহৰ কিমান সময়ত পৃথিৱীত উপনীত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1.28 ছেকেণ্ডত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।